এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। শিক্ষক পুত্ৰই দাৰে ঘপিয়ালে পিতৃ। সংকটজনক অৱস্থাত পিতৃক GMCHলৈ প্ৰেৰণ। নলবাৰীৰ নমাটিত দানৱৰূপী পুত্ৰৰ দাৰঘাপত আহত কৃষক পিতৃ অৰুণ দাস। বৃহস্পতিবাৰে পুৱা নমাটিৰ অৰুণ দাসৰ পুত্ৰ নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক টুটুমণি দাসৰ পিতৃৰ সৈতে কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হোৱাত পুত্ৰ টুটুমণিয়ে দাৰে ঘপিয়াই পিতৃক। ইপিনে পুত্ৰৰ দাৰঘাপত গুৰুতৰভাৱে আহত পিতৃক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে দানৱৰূপী পুত্ৰক আটক কৰিছে কাশীপুৰ আৰক্ষীয়ে। আমি পুনৰবাৰ জনাইছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো, কিয়নো শিক্ষক পুত্ৰই দাৰে ঘপিয়ালে পিতৃক। সংকটজনক অৱস্থাত কৃষক পিতৃক GMCHলৈ প্ৰেৰণ কৰা হৈছে। নলবাৰীৰ নমাটিত দানৱৰূপী পুত্ৰৰ দাৰঘাপত আহত হৈছে কৃষক পিতৃ অৰুণ দাস। ইতিমধ্যে দানৱৰূপী পুত্ৰক আটক কৰিছে কাশীপুৰ আৰক্ষীয়ে। মাৰিলে কিহেৰে ঘপিয়াইছে? আপোনাৰ কি আছিলে? নিজৰ পিতৃক দৈৰে ঘপিয়াই এতিয়া অনুৰক্ত হৈছেনে আপুনি? নিজে মৰি গৈছোঁ ছাৰ। অপৰাধ কৰিছে আপুনি? অপৰাধ নহয়, মই নিজে মৰি গৈছোঁ।